1 2 3 জয় অসম। গুড মৰ্নিং গাইজ, কি খবৰ আপোনালোক? আশা কৰোঁ আপোনালোক সকলো ভালে আছে। পুনৰ আকৌ এবাৰ মোৰ নতুন ভিডিঅ' লৈ আৰু মোৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে মই স্বাগতম জনাইছোঁ। আজি হ'ল ৰবিবাৰ, তো ৰবিবাৰ আজি ছানডেটো মানডে কৰিব গৈ আছোঁ। ভিডিঅ'টো চাব বুলি আশা থাকিলে শেষলৈ চাব। আজি যদি ভিডিঅ'টো চাই ভাল পায় লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু ওচৰত থকা বেল আইকনটো প্লিজ প্ৰেছ কৰি দিব, তেতিয়া আহিবলৈ নতুন নতুন ভিডিঅ'বোৰ নটিফিকেশ্যন আপোনালোকে পাই থাকিব। আৰু মই লগত আজি এজন ভাইটি গৈ আছে। ভাইটি আজি আমি ক'ত গৈ আছোঁ? চন্দ্ৰপুৰ গৈ আছোঁ। চন্দ্ৰপুৰ হয়, আমি চন্দ্ৰপুৰ। ইয়াক আগে আপোনালোকে পাৰ্বতী পাহাৰ ব্লকত দেখিছে চাগে। ইয়াক চিনাকি দিব কোনো দৰকাৰেই নাই, চিনাকি হ'লে দিয়া আছে। তো আশা থাকিল যে লগ পাম আপোনালোকক চন্দ্ৰপুৰত। এণ্ড হাই হেল্ল' নমস্কাৰ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। सजना जी मैनू छड़ के नहीं जाना कदी, झूठे वादे सही दिल से निभाना कदी, लंबी रातें सही ख्वाब तो दिखाना कदी, मैं हूँ तारा तेरा चांद बन जाना कदी, परदेसी तेनों जरा जिस्म का शौक नहीं। তো গাইজ আমি ফাইনেলি আহি পালোঁ ইয়াতে আপোনাৰ চন্দ্ৰপুৰ। এতিয়া আমি ইয়াৰ পৰা একদম চিধা পাহাৰ বগাব লাগিব, তো ওপৰলৈ যাম। সেইটোৱে তো বহুত কষ্টকৈ ইয়ালৈ আহিছোঁ। শুনি আছিলোঁ চন্দ্ৰপুৰ এখন ধুনীয়া প্লেচ আছে, ধুনীয়া জেগা বুলি শুনি আছিলোঁ, কিন্তু অহা নাই। আজি ফাৰ্ষ্ট টাইম আহিলোঁ, বহুত বেছি ভাল লাগিছে। কষ্টও হৈছে বহুত, কিন্তু উপায় নাই। তো সেইটোৱে ভিডিঅ'টো শেষলৈ চাই থাকিব আৰু আপোনালোকে সদায় মৰম দিব, ছাপোৰ্ট দিব আৰু আপোনালোকৰ সহায় সহযোগিতা আমাৰ কাৰণে বহুত বেছি দৰকাৰ, যেতিয়াকৈ আমাৰ ইউটিউব চেনেলটো প্লেটফৰ্ম নতুন হয়। তো সেইটোৱে আৰু সেইফালে পূৰা বগাব লাগিব, ওপৰলৈ উঠিব লাগিব পূৰা। আমি আহি পালোঁ। এয়া কৃষ্ণগুৰু মন্দিৰটোৰ ওপৰত আছে, আমাৰ কেমেৰামেন দেখাই দিয়া। এইটো কৃষ্ণ মন্দিৰ সেইফালে, আৰু এইফালে চাওক ধুনীয়া ব্ৰহ্মপুত্ৰ নদী। আহি থাকা মোৰ লগত, আহি থাকা। তো গাইজ আপোনালোকে যিমানখিনি পাৰোঁ ইয়াৰে দৃশ্যবোৰ দেখাম। আমি অহা কথা আছিল, ৰাতিপুৱা আহিব নোৱাৰিলোঁ, পিছত দিনৰ ভাগত ভালকৈ দেখাব নোৱাৰিলোঁ। যিখিনি পাৰোঁ আপোনালোকক দেখাম। চাওক কি ধুনীয়া জেগা, কেমেৰামেন আগত দেখাই দিয়া। চাওক এইটো ব্ৰহ্মপুত্ৰ নদী, আৰু বৰ্তমান মই আছোঁ ভাগৱতী টিলা। এইখন পাহাৰ ভাগৱতী টিলা নামেদি বিখ্যাত, ভাগৱতী টিলা নামেদি বিখ্যাত। এইটো বৰ্তমান এইটো আছে শ্ৰীকৃষ্ণ গুৰু মন্দিৰ, আৰু এইটো আছে ব্ৰহ্মপুত্ৰ নদী। কি ধুনীয়া ভিউ পইণ্ট। আপোনালোকে যদি এই জেগাটোলৈ অহা নাই, আহক, এই জেগাটো ভিজিট কৰক। ওচৰতে আছে গুৱাহাটীৰ পৰা চন্দ্ৰপুৰ ভিতৰলৈ সোমাই আহিব। আহি থানাখনৰ ওচৰৰ পৰা ৰাইট টাৰ্ণ ল'ব। ৰাইট টাৰ্ণ লৈ কাৰোবাক সুধিলে হ'ল যে ভাগৱতী টিলা ক'ত আছে। ধুনীয়া জেগা, আৰু আহিলে সদায় ৰাতিপুৱা ভাগত আহিব, নহ'লে আবেলি টাইমত আহিব।
দুপৰীয়া মানে ভালকৈ দেখাব নোৱাৰিম। এতিয়া যিখিনি বাৰু আপোনালোকক দেখাই আছোঁ আৰু দেখাই যাম। তো সেইটোৱে ভিডিঅ'টো শেষলৈ চাব বুলি আশা থাকিল। আশা মোৰ লগত আজি দেখাই আছে এই ওপৰলৈ উঠি আছোঁ বহুত ওপৰলৈ। ভাগৰ লাগিছে বহুত আৰু বহুত আছে বহুত। আৰু জয় অসম। সেইটোৱে ওপৰলৈ উঠি আছোঁ, মোৰতো ভাগৰ নাই। এয়া ওপৰলৈ উঠি আছোঁ, এই মজা লাগিছে। আৰু ইয়াৰ পৰা আপোনালোকক যিখিনি পাৰোঁ পিছৰ ছাইডৰ পৰা আপোনাৰ যিখিনি পাৰোঁ ভিউ পইণ্টটো সকলো দেখাম। ভিডিঅ'টো চাব বুলি আশা থাকিল। আহক মোৰ লগত। গাইজ সঁচাই জেগাখিনি বহুত বেছি ধুনীয়া, বহুত ধুনীয়া, বহুত ধুনীয়া। একো মানে কি ক'ম মানে এই জেগাখিনিক লৈ মানে একো মানে মোৰ ভাষা নাই। খালি এটাই কথা ক'ব পাৰিম মই, অছম, বহুত ধুনীয়া। আপোনালোকে আহক, এই জেগাখিনি এবাৰ ভিজিট কৰক। আপোনালোকৰ বন্ধু বান্ধৱীৰ লগত আহক, ঘৰৰ ফেমিলিৰ লগত আহক। বহুত ধুনীয়া জেগা। চন্দ্ৰপুৰ ওচৰতে, আমাৰ গুৱাহাটীৰ ওচৰতে চন্দ্ৰপুৰ আছে। এতিয়া আহক, বহুত ধুনীয়া জেগা। তো সেইটোৱে, এতিয়া ওপৰলৈ যাম। এইটো শ্ৰী গুৰু থাপনা এখন দেখিছে আৰু টাচ কৰিছোঁ চাওক। এতিয়া বহুতৰে প্লাছ মাইনাছ চব লিখা আছে। সেইটোৱে শ্ৰী গুৰু কৃষ্ণ থাপনা এখন। তো এতিয়া মই আপোনালোকক এতিয়া এটা বস্তু দেখাব খুজিছোঁ। বহুত ধুনীয়া জেগা, বহুত ধুনীয়া প্লেচ। অলপ আগতে ক'লোঁ, দেখাই চাব। 1 2 3 এইটো চাওক, ব্ৰহ্মপুত্ৰ নদী দেখিছে, চবতকৈ ডাঙৰ নদী ব্ৰহ্মপুত্ৰ। চাইছে গাইজ? আমি এইফালে দেখাই আছোঁ চাওক। তো গাইজ সেইখিনিয়ে, যিখিনি বাৰু চন্দ্ৰপুৰত আহিলোঁ, বহুত বেছি ভাল লাগিছে। শুনি আছিলোঁ, আহিলোঁ, দেখিলোঁ, ভাল লাগিল। আপোনালোকে অহা নাই, আহক, ভাল লাগিব আপোনালোকৰো। তো সেইটোৱে, ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাব, লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু ওচৰত থকা বেল আইকনটো প্লিজ প্ৰেছ কৰি দিব। তেতিয়া মই আহিবলৈ নতুন ভিডিঅ'বোৰ আপোনালোকে নটিফিকেশ্যন পাই থাকিব। আৰু আপোনালোকৰ মৰম, আশীৰ্বাদ, সহায় সহযোগিতা মোৰ কাৰণে বহুত বেছি দৰকাৰ। মানে মোৰ বুলি নহয়, আমাৰ দুজনৰ কাৰণে বহুত বেছি দৰকাৰ। আপোনালোকে আমাক মৰম দিয়ক, আশীৰ্বাদ কৰক, যেন আমি আগলৈ আগবাঢ়িব পাৰোঁ। আৰু আপোনালোকৰ ওচৰত কথা দিলোঁ, সদায় ভাল ভাল ভিডিঅ' সদায় আনি যাম আপোনালোকৰ ওচৰত। আৰু আপোনালোকৰ ভাল পোৱা মূল্য সদায় দিবলৈ চেষ্টা কৰিম। তো এইখিনিয়ে। তেনেহ'লে যোৱাৰ আগে এটা কথা কওঁ গাইজ, এই আপোনালোক দেখাই আছোঁ মই দেখোন গাইজ, এইটো চাওক, মোৰ হাতত আছে বটল। এটা কথা ক'ব গাইজ, এটা বটলো আছে, আপোনাক দেখাই দিছোঁ চাওক। এয়া বটল, চিপছ, পানী বটল সকলো আছে। এটা ধৰণৰ যিকোনো বটল পৰি আছে। এটা কথা ক'ব খোজোঁ গাইজ, অসমখন আমাৰ নিজৰ, হয়নে? অসমখন চাফ চিকুণ ৰখাটো আমাৰ সকলোৰে কৰ্তব্য। বৰ্তমান গমেই পায়, এতিয়া ভাৰতত স্বাস্থ্য অভিযান সকলোৱে কৰে, আমি সকলোৱে কৰোঁ। ঘৰৰ ওচৰত কিবা লেতেৰা দেখা পালে আমি নিজে চাফা কৰোঁ। কিয় কৰোঁ? আমাৰ যেন চুবুৰীয়াখিনি সদায় চাফ চিকুণ থাকক আৰু বেমাৰ আজাৰ নহওক, সেইটো বিচাৰোঁ। তো ইয়াতে কোনোবা যদি আহে বা আপোনালোকে যদি ইয়ালৈ আহে, খোৱা বস্তু যদি কিবা লগত আনে, প্লাষ্টিকটো লগত লৈ যায়, অকল ডাষ্টবিনত পেলাই দিব। জাষ্ট এটা ৰিকুৱেষ্ট আছে আপোনালোকৰ ওচৰত, এটা অনুৰোধ কৰিছোঁ, ইয়াতে আহিলে ইয়াতে একো প্লাষ্টিক হওক, বটল হওক বা যিকোনো বস্তু হওক, ইয়াতে নেপেলাব। চাফ চিকুণকৈ ৰাখিব, দেখিবলৈ ভাল লাগিব। কিমান ধুনীয়া এটা ঠাই আছে, এখন চন্দ্ৰপুৰ বুলি এখন জেগা আছে। আৰু জেগাখিনিৰ নাম হ'ল ভাগৱতী টিলা। বহুত ধুনীয়া জেগা। ইয়াতে আপোনালোকে চবকে অনুৰোধ কৰিছোঁ, ইয়াতে ফুৰিব আহে বা বহিব আহে, আহক, কিন্তু কথা নাই, ইয়াতে লেতেৰা নকৰিব। চাফ চিকুণ ৰখাটো আমাৰ সকলোৰে কৰ্তব্য। আৰু এটা কথা ক'ব বিচাৰোঁ, যোনটো এইটো ভগৱানৰ যিটো কৃষ্ণৰ থাপনা হয়, তো ইয়াতে যিবোৰ মানে কাম কৰিছে আপোনালোকে মানে একদম ক'বলগীয়া নহয়। কাৰণ কিয় এইবিলাক ভালপোৱা চিনবোৰ আপোনালোকে ইয়াতে প্লাছ কৰি নিজৰ নামটো বা নিজৰ ভালপোৱাজনৰ নামটো ইয়াতে প্লাছ কৰি একো এইবিলাক কাম নাই। যিটো এইবিলাক ৱেষ্টেজ কাম হয়, এইবিলাক কেতিয়াও নকৰিব আপোনালোকে। যিটো ভগৱানৰ থাপনা, অলপ ৰেচপেক্ট কৰক আপোনালোকে। এইবোৰ বহুত বেয়া কথা। তো সেইটোৱে। আৰু আপোনালোকে এতিয়া পাৰিলে, এতিয়া মই যদি আপোনালোক বেছিভাগ যদি বটল, প্লাষ্টিক হওক, মটৰ বটল আছে, বেছিভাগ প্লাষ্টিক বটল আছে, চিপছৰ পেকেট আছে, দেখাব গ'লে এতিয়া ৰাতি হৈ যাব, ইমান দেখাব নোৱাৰিম। এটা আপোনালোকক মেছেজ দিব খুজিছোঁ, সেইটোৱে। ইয়াতে আপোনালোকে ফুৰিব আহে, আহক, কোনো প্ৰব্লেম নাই। ভাল জেগা ফুৰিব লাগে, ভাল জেগা চাব লাগে। আপোনালোকৰ যিখিনি বাৰু ইয়াৰ বিষয়ে এক্সপ্ল'ৰ কৰিলোঁ, প্লিজ জেগাখিনি লেতেৰা নকৰিব। অসমখন আমাৰ নিজৰ, চাফ চিকুণ ৰখাটো আমাৰ সকলোৰে কৰ্তব্য। তো সেইটোৱে। তেনেহ'লে যদি ক'ৰবাত কিবা কোৱাত ভুল হৈছে, ক্ষমা কৰি দিব, কমেণ্টত জনাব। তো সেইটোৱে।
তো আশা থাকিল ভিডিঅ'টো চাই ভাল পাব বুলি। যদি ভিডিঅ'টো চাই ভাল পায় না লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰি দিব। নাপাহৰিব। তো এইটোৱে লগ পাম নতুন ভিডিঅ' নতুন জাগাৰ লগত। বাই বাই, জয় অসম। চাওঁতে মই দিওঁ। ড্রোন নহয় দেই মালে